আপোনালোকক মানে কি স্পেচিয়েল মানুহক আপোনালোকক চিনাকি কৰি দি আছো ৰ'ব। ইয়াতে আপোনালোকে ৰোমাঞ্চ কৰিব পাৰে। প্লিজ সাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। হাই গাইজ, মই মৰিতু চলা আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত ধুনীয়া এটা ঠাইৰ পৰা আপোনালোকক ৱেলকাম জনাইছোঁ, আপোনালোকক দেখুৱাই আহিছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো এনজয় কৰক। বহুত দিনৰ মূৰত মই আহিছোঁ, আপোনালোকে এইটো ছাপোৰ্ট দিব আশা কৰিলোঁ। 1 2 3 লেটছ গ'। তো গাইজ আমি ভিতৰত সোমাই আহিলোঁ, আপোনালোকে দেখিছে। বাকী আপোনালোক দেখুৱাইছোঁ, কোৱালিটিটো আপোনালোকে মেনেজ কৰি ল'ব আৰু বাকী সেয়ে কামনা কৰিলোঁ। বাকী চাওক, এইফালে এটা আহিয়ে এটা পুখুৰী পায়, এইবিলাক ফুলৰ টাব আপোনালোকে ইয়াতে দি থৈছে আৰু বাকী কেনেকুৱা পাইছে। আমি ইমান মানুহ আহিছোঁ, বাকী আপোনালোকে এনজয় কৰক। গাইজ আমি ফটো শ্বুট কৰি আছোঁ আৰু কেনে লাগছে কওক? ভাল লাগছে। আৰু আপোনালোকক মানে কি স্পেচিয়েল মানুহক আপোনালোকক চিনাকি কৰি দি আছোঁ ৰ'ব। হয় দে, আহি কেনে লাগছি? ভাল লাগছি। আপোনাৰ অনুভৱ? মানে ক'লে আৰু হাঁহি দিয়ে আৰু আপোনালোকে কি আৰু অনুভৱ গমে পাইছে আৰু। তো গাইজ আৰু চাই থাকক, আপোনালোকক আৰু দেখুৱাই আছোঁ। বহুত মানে ফটো উঠা জেগা বহুত আছে, ইয়াতে আপোনালোকে ৰোমাঞ্চ কৰিব পাৰে। আৰু এইফালে যাব পাৰে। গাইজ আপোনালোকে চাওক, এইকাৰণে মই জুলনা পালোঁ, তাতে অলপমান জুলি যাওঁ। আৰু বহুত মানে ফটো উঠা জেগা আছে, আপোনালোকে যোনে মানে ফটো নুঠে বৰ পাব আহি কিনে। আৰু আমাৰ এইযোৰ কাৰণে আৰু ভাল আৰু ফটো ভিডিঅ' বনোৱাৰ কাৰণে। এই ৰিজৰ্টখন সঁচাকৈ বৰ ধুনীয়া। দিনত গ'লে আৰু বেছি ভাল পালোহেঁতেন। ৰাতিৰ মানে লাইটবিলাকো ভাল লাগিছে, ডেক'ৰেশ্যনবিলাক ভাল লাগিছে। এইটো ধুনীয়া এটা ডাইনাছৰ আছে। মানে চাৰিওফালে সেউজীয়া না, এটা ভাল লাগে, ফিলটো ভাল লাগে। বাকী ধুনীয়া লাগিছে। আপোনালোকে বা কেনেকুৱা হৈছে সকলোৱে যোনে যোনে আহিব পাৰে গংগা যমুনা ৰিজৰ্টত। বাকী এইফালেও আছে কিবা কিবি বাজনা বাজি, এইটো এখন জোলনা আছে। বাকী এইফালে ফটো চটো উঠি আছে সকলোৱে, বাকী এনজয় কৰক। আপোনালোকে উঠি কিনে মানে যাব পাৰে আৰু এইটো খেলা টাইপৰে। বাকী ইয়াতেও এটা পখিলা আছে, মানে ফটো উঠিবৰ কাৰণে সকলো মানে ফটো উঠাই জেগা। এইফালে সৰু বাচ্ছাৰ আছে, বাকী গছ গছনি আছে। এয়া আমাৰ মাজুমা সকলো আছে। বাকী আপোনালোক কি দেখুৱাম আৰু সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাকী ফটো উঠাৰ কাৰণে ধুনীয়া প্লেচ, আপোনালোকে নিশ্চয় আহিব। পাখি ৰাজবংশী আৰু বহুত ধুনীয়া ইউটিউবাৰৰ ভিডিঅ' আপোনালোকেতো দেখিছেয়ে, মই আৰুনো কি ক'ম। বাকী সেয়া আৰু এখন দলং আছে, সেইফালে এটা পুখুৰী, সেইফালে এটা পুখুৰী বহুত ওখ। চব মানে গছ এইবিলাক আপোনালোকে দিনত আহিলে মানে দেখিব পাৰিলে হয়। এতিয়া মানে লাইটৰ পোহৰত পাতবিলাক ওপৰত আছে না, সেইকাৰণে দেখা পোৱা নাই আপোনালোকে। বাকী দিনত মানে গছ গছনিৰ পৰিৱেশটো ভাল লাগে, আৰু ৰাতিৰ কাৰণে মানে লাইটৰ পোহৰবিলাক মানে জ্বলি উঠে না, ৰং বিৰঙৰ বহুত ৰঙৰ, সেইকাৰণে মানে ভাল লাগে আৰু। বাকী এদিন পাৰিলে দিনত আহি দেখুৱাম আৰু।
ৰিজৰ্টখনৰ ডেকোৰেশ্যন সঁচাকৈ বৰ ধুনীয়া। আপোনালোকে পাৰিলে সকলোৱে নিশ্চয় আহিব, চাব লগা ঠাই আৰু গৰমৰ দিনত স্পেচিয়েলি বহুত ধুনীয়া, একদম ঠাণ্ডা পৰি যাব গা। এফালে যাই মানে এনেকৈ একবাৰ ঘূৰিব পাৰি আৰু মানে সেনেকৈ দেখুৱাই দিলে আপোনালোকে মানে গম নাপাব আৰু কোনফালে কি দিছোঁ। দিনত হ'লে গম পালে হয়, কিন্তু এনেকৈ আৰু চাওক মোৰ ব্লগটো। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। বাই। তো গাইজ এইটো এটা ধুনীয়া লাভ বনাইছে, আপোনালোকে দেখিছেনে নাজানো। মানে লাইটৰ তাতে মানে ফকাচ গিলা পৰে না, বাকী অলপ বহি আছোঁ। কিমান ঔষধ বনাইছে দেখিছেনে, চাই থাকক। তো গাইজ মই যিমানখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে ভাল পালে নিশ্চয় আহিব। গংগা যমুনা ৰিজৰ্ট মুকালমুৱা নাপতে। এইখিনি কি জেগা মই ভালকৈ নাজানো, বাকী ওলালোঁ আৰু ৰিজৰ্টখনৰ পৰা। তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু মোক ছাপোৰ্ট কৰি যাব। তেতিয়াহ'লে আজিলৈকে বাই।